কৃষ্ণ হৰি ৰাম। আজি চাৰি বেদৰ কি ধৰণে ভগৱন্তই উদ্ধাৰ কৰি আজি দুআষাৰ আপোনালোকৰ আগলৈ আগবাঢ়িছোঁ, যাতে আমাৰ ইউটিউব চেনেল যোগেদিয়ে আপোনালোকে আগবঢ়াই দিব বুলি আমি সেৱা ধৰিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। সত্য যুগে ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা, কলিত হৰিত বিনে কীৰ্তন নাহিকে আউৰ তুজা। সত্য যুগৰ ধ্যানটো যদি আমি কলি যুগত কৰা হয়, তেতিয়া আমাৰ ধৰ্ম আচৰণ কৰাটো শুদ্ধ নহ'ব। কাৰণ ত্ৰেতা যুগত আছিলে যজ্ঞ, 1000 বছৰ যজ্ঞ কৰিছিলে। আমিতো 1000 বছৰ বাঁচি নাথাকে। আমাৰ কলি যুগৰ আয়ুস হ'ল 100 বছৰ। 100 বছৰত আমাৰ হৰিৰ নাম ল'লেই আমাৰ ভগৱন্ত পুৰুষে সান্তনা পাব বুলি আমি বেদেই সিদ্ধান্ত দিছে। সেইখিনি ক'বলৈ আমি মহা নিজে অধম, তথাপি আৰু আপোনালোকৰ চৰণত ভুল ভ্ৰান্তি যি হৈছে, তথাপি আৰু ভক্তি জ্ঞান দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আৰু আমাৰ গধূলি ৰাতিপুৱা 24 ঘণ্টাৰ মূৰত, এদিনত 24 ঘণ্টা হয়, বছৰটোত 365 দিন হয়। তাৰ ভিতৰত যদি আমি প্ৰত্যেক দিনাখনে ভগৱানক চিন্তা চৰ্চা 1 মিনিটো নকৰোঁ, তেতিয়া আমাক ভগৱানে ভাল ধৰণে ৰাখিব নাপাৰোঁ। ভগৱানৰ কাৰণে আমি জীয়াই আছোঁ। আমাৰ সমস্ত আমাৰ অংগ দিছে, ভৰি হাত অনেকখিনি দিছে, চকু নাক মুখ যিমানখিনি আছে। যাৰ অংগ দুটা নাথাকে ইহে দুখীয়া হয়। আমাৰ ভৰি হাত থকা মানুহ আমি সমস্ত ভগৱানক সেৱা কৰিব পাৰোঁ। আৰু যাৰো যদি নাই, কিবা চকুত দেখি নোপোৱা লেঙেৰা মানুহ, তেখেতেও যদি ভগৱানৰ চৰ্চা কৰে, নিশ্চয় ভগৱানে আঁকোৱালি ধৰিব বুলি এইখিনি ভগৱন্ত পুৰুষে সেৱা জনাইছে। তথাপি আৰু আমাৰতো জ্ঞান গৰিমাটো নাই। আৰু আপোনালোককতো কৈছোঁ, আমাৰ ভিডিঅ'ত যি পাৰিছোঁ, বহুত মহান জ্ঞানী আছে, 3 মহল 4 মহল থকা বহুতখিনি মাষ্টৰ ডিগ্ৰী আছে, ইঞ্জিনিয়াৰ আছে। চবেই ভক্তি ধৰ্মটো আচৰণ কৰাটো, চবৰে 84 কোটি নক্ষত্ৰ যোনি পাৰ হৈ মনুষ্য জীৱন পাইছে। সেই মনুষ্য জীৱনৰ যাৰ এই পুণ্য ভাগ আছে, তেখেতেহে হৰিৰ নাম ল'ব পাৰিব। তথাপি যিমান পাৰোঁ অসমবাসী ৰাইজে আমাৰ ৰাতিপুৱা গধূলি ধূপ ধূনা ল'ৰা ছোৱালীক সব পৰিয়ালে কৰিব বুলি, আৰু নিজৰ ঘৰ পৰিয়ালো কৰিব বুলি আমি সেৱা জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।